নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই কিছুমান এনেকুৱা হেৰি আহি যায় ন, ভিডিঅ' কৰিবলৈ মন নোযোৱা হৈ গৈছিলে। ভিডিঅ' টাইমো হোৱা নাছিলে বাৰু। সেইটো কাৰণে আজি এটা নতুন ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই থাকিব। আজিনো মই কি কৰোঁ, মোৰ ডেইলি লাইফত মই কি কৰোঁ, তো ভিডিঅ'টো মই কৰি যাম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। ঠিক আছে, কি খবৰ বাৰু আপোনালোকৰ? খবৰ চাগে আপোনালোকৰ খবৰ ভালেই। মোৰো একদম ধুনীয়া খবৰ ভাল। আজি মই এইটো ড্ৰেছ পিন্ধিছিলোঁ, মই এটা ৰিলছ বনাই আছিলোঁ, তো ভাবিছোঁ এটা ভিডিঅ'ই কৰি লওঁ। পাহৰিয়ে গৈছিলোঁ, পাহৰিয়ে যাওঁ আজিকালি ব্যস্ততাৰ মাজত একেবাৰে ভিডিঅ' বনাবলৈ। তো ভিডিঅ'টো চাই থাকি ৰাতিপুৱা কাম কাজৰ আজৰি হ'লোঁ। এতিয়া আহিলোঁ প্ৰাণজিতৰ লগত অকণমান এইফালে পথাৰৰ ফালে অকণমান ওলাই যাওঁ। ক'তো ফুৰিব যোৱা নাই, এনেই আমি টিকলিক লৈ আমনি লাগিছে। এইটো ভাত বনাবলৈ হোৱা নাই, 11:30মান বাজিছে। সেইটো কাৰণে আমাক এপাক ঘূৰাই দিছে আৰু দুজনীকে, টিকলি আৰু মোক। এইফালে পুখুৰী আছে, চাবচোন ইমান ধুনীয়া এইফালে পথাৰ, চবফালে পথাৰ, এইফালে পথাৰ, ইমান ধুনীয়া পৰিৱেশ ন, দেখিয়ে মনটো ভাল লাগিছে। মনবোৰ বেয়া লাগিলে অকণমান যদি আপুনি ঘূৰি দিয়ে নহয়, এইবোৰ পথাৰৰ ছাইডত হওক গছ গছনি এনেকুৱাবোৰ দেখিলে মনটো ভাল লাগি যায়। সেইকাৰণে দিনটোৰ আৰম্ভণি মই এনেকৈয়ে কৰিছোঁ। মনটো অকণমান বেয়া লাগি আছিলে, সেইটো কাৰণে যেতিয়া আহিলে আমাক দুজনীকে অকণমান ফুৰাবলৈ। পুখুৰী দেখিছেনে, ইমান ডাঙৰ ডাঙৰ এইফালে পুখুৰীবোৰ দেখিছে, একদম মনটো বহুত ভাল লাগি যায়। পুখুৰী, গছ গছনি, এখন জেনিত পাঠশালা স্কুল হয়। স্কুলখন আছে বহুত পথাৰৰ মাজত, একদম পথাৰৰ ভিতৰত আছে। আমি এপাক মাৰি গোটেইখন পথাৰ চাওকচোন, এপাক মাৰি ইফালৰ পৰা আহি একদম ঘৰ ওলামহি। যিহেতু ভাত বনাবলৈ টাইম হোৱা নাছিলে, আমি সেইকাৰণে ফুৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া দুপৰীয়া ভাত পানী খাই আজৰি, বনাই কৰি খাই আজৰি, সকলোকে খুৱাই আজৰি হ'লোঁ আৰু এতিয়া সন্ধিয়া হৈ গ'ল। এতিয়া এফালে এখন বিয়া আছে আমাৰ, ওচৰতে বিয়াখন আছে ভৱনত, তাৰ কাৰণে ওলাবলৈ অলপ মেকআপ কৰি আছোঁ। আহিছে মেকআপ আৰ্টিষ্ট মোৰ বায়ে মোক মেকআপ কৰিবলৈ আহিছে, কিন্তু গুলুৱে ইমানেই উৎপাত কৰিছে নহয়, ইমানেই উৎপাত কৰিছে, মেকআপ ওলাবলৈ আমাক শান্তি দিয়া নাই মেকআপ কৰিবলৈ। মোৰ মেকআপটো অন দিনাখন মই নিজে কৰাতকৈ ইমানেই বেয়া হ'ল নহয়, ইমান লাষ্টত যে মই ফটো চাই পেলাই মোৰ নিজৰে লাজ লাগি গৈছে। যেনেকৈ কৰিম বুলি ভাবিছিলোঁ, যেনেকৈ কৰি যাব নোৱাৰিলোঁ। তাইৰ কাৰণে ইমানেই উৎপাত কৰিছে, এইফালৰ পৰা মেকআপটো সিফালে লৈছে, এইফালে ভাঙিব বিচাৰিছে, পেলাইছে মেলিছে। খঙতে মই আধা কৰাকৈ উঠি আহিলোঁ। সেইটো কাৰণে মই নিজে কৰোঁ মেকআপ, কিন্তু মেকআপটো সেইদিনাখন ইমানেই বেয়া হ'ল, মই কৰাটো নিজেও পাহৰি দিছিলোঁ। তাৰপিছত খঙতে গুচি গ'লোঁ। ফটো লাষ্টত দেখি ইমানেই লাজ লাগিছে, কি ক'ম। বিয়া চিজনত চাই ল'ব। ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছোঁ। আমাৰ ইয়াৰ সৰু লেতেৰা আছে পাকঘৰটোক লৈ পেলাই। এইফালে গুলুৱে কৰি আছে, এইবোৰ খানা বনাইছে, মূলা কাটি লৈছে, চাপাত তাপাত সানি এইবোৰ বদমাচি কৰি আছে। কেৰাহী চেৰাহী লৈ গাজৰ লৈ লৈছিলে, মই লৈ থৈ লৈ মিঠাতেলৰ বটল, বদমাচি কৰি আছে। চাই দিয়া এইফালে, কি কৰিছা তুমি? হয় নেকি? অঁ, গুড মৰ্ণিং কৈ দিয়া চবকে। এইফালে চাই কোৱা, কি খবৰ আপোনালোকৰ, কোৱা। ভাল, তুমি সোধা। নাই নকয়। এইফালে মায়ে খাই আছে। মা কি খাইছে? লুচি আৰু কণী অমলেট আৰু মটৰ আলু চব্জি খাইছে। মায়ে বহি আছে। মোৰ চব বনোৱা হৈ গ'ল। এইফালে ৰুটি লুচি চব, এয়া ৰুটি বনোৱা হৈ গ'ল, লুচি বনোৱা হৈ গ'ল, চব ৰেডি। এতিয়া ভাত বনাম। এয়া আমাৰ অনিমা বাইদেউ পূৰা একদম কামত ব্যস্ত। আজি আহিলোঁ, এখন অসমীয়া চিনেমা ওলাইছে। গম পাইছেই নহয় কোনখন অসমীয়া চিনেমাৰ কথা কৈ আছোঁ, ৰঙা টাপুৰ। আকৌ এই ৰঙা টাপুখন চাবলৈ আহিলোঁ। দুপৰীয়া কাক ভাত চাত পানী খাই মেলি দৌৰা দৌৰিকৈ লৰালৰি টিকট পাওঁ নাপাওঁ, সেইটো কাৰণে ৰঙা টাপুখন চাই ল'লোঁ। ইয়াত ৰঙা টাপুৰ অকণমান আপোনালোকক দেখাই দিছোঁ। মই যেতিয়া চালোঁ আপোনালোকেও চাওক, সেইটো কাৰণে অকণমান ভিডিঅ' ক্লিপ এটা লৈ আহিছিলোঁ আপোনালোকক দেখুৱাবৰ বাবে। চাওকচোন, মই বিশেষ নামবোৰ নাজানো, কোন অভিনেত্ৰী কোন হয়, হ'লেও মই ক্লিপ এটা লৈ আহিছোঁ আপোনালোকক দেখাওঁ। এয়া তাঁতশাল বৈ আছে, এনেকৈ চাব।
পিতাই আৰু মানুহজনক দিলে নহ'ব নহয় মাধৱকো এখন দিব নালাগিব জানো সখী নহয় জানো দুইজন বিয়াৰ পাছত প্ৰথম বহাগৰ বিহু তাতে আকৌ মানুহজনে ডাঙৰ ফুলৰ গামোচাহে ভাল পায় সেইকাৰণে ভাবিলোঁ দুইজন সখীয়েকৰ কাৰণে দুখন ডাঙৰ ফুলৰ গামোচা লওঁ আব্দুল ভাই কি করবা তাড়াতাড়ি করো আব্দুল ভাই নকৰিবা না চুলি দিনকে বেয়া হ'ল এই মোবাইলত কি হৈছে বোকা লাগি আছে মুচি দিব ধৰিছিলোঁ কোনো দৰকাৰ নাই বাহানা মাৰিব নালাগে আমাৰ গাঁৱত ডেকা ল'ৰাবোৰে গাভৰু ছোৱালীৰ গাত হাত দিয়াটো পাপ বুজিছ আরে হ'ব হাতখন চম্ভালি ৰাখ দৰা হৈ অহাৰ দিনা এদিন এইখন হাতেৰে মোক সেন্দুৰ দিব লাগিব 1982 চনৰ